নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি আছোঁ আপোনালোকৰ লগত আপোনালোকৰ বিভ্ৰান্ত দূৰ কৰিবলৈ। চাওক, কিছুমান এনেকুৱা ইউটিউবাৰ আছে যিসকলে এনেকৈ থাম্বলাইনটো বনায়, যেতিয়া আমাৰ নটিফিকেশ্যন পেনেলত নটিফিকেশ্যনবিলাক আহি থাকে, আমি চাই কিনে খুব আনন্দিত হৈ যাওঁ। চাওক, অলপ আগতে মোৰ ইয়াতে এটা নটিফিকেশ্যন আহিছিল কুমাৰ বসন্ত ছাৰৰ। ইয়াতে কি লিখিছে, টেট উত্তীৰ্ণৰ বাবে বিজ্ঞাপন ওলাইছে, এনেকুৱা কিবা থাম্বলাইন দি কেনে ভিডিঅ' এটা বনাই দিছে। মই চাই কিনে মই আনন্দিত হৈ গৈছোঁ। আহিব পাৰে, যিহেতু আমাৰ শিক্ষামন্ত্ৰী ছাৰে কেইদিনমান আগতে কৈ দিছে অতি সোনকালে এডভাৰটাইজমেণ্ট এটা ওলাব, এনেকৈ কৈছে। যাৰ কাৰণে আমি সদায়ে চাই থাকোঁ। আৰু ইমান দিনৰ পৰা টেট পাছ কৰি আমি কেৱল আঘাতি আছোঁ, কেতিয়াবা নিযুক্তি দিয়ে, কেতিয়াবা ছেকেণ্ড ফেজটো আহে এনেকৈ। কিন্তু এইটো চোৱাৰ পিছত মোৰ এনেকুৱা লাগিছে বিজ্ঞাপনটো আহিলেই যেন লাগিছে। কিন্তু নহয় বন্ধুসকল, এইটো আচলতে আমি যিসকল অসমৰ আছোঁ, কাৰ্বি আংলং আৰু আপোনাৰ কি কয় ৱেষ্ট কাৰ্বি আংলং, এই দুটা অসমৰ ভিতৰত পৰিলেও সিহঁতৰ কাৰণে বেলেগ অলপকৈ এইটো আপোনাৰ বিজ্ঞাপনটো প্ৰকাশ কৰিছে। তো এইটোত কিন্তু আমি একচুৱেলি ইয়াতে দিয়া মতে আমি এপ্লাই কৰিব নোৱাৰিম। ইয়াতে দিছে কি, ইনভাইটেড ফ্ৰম দ্য ইলিজিবল টেট কোৱালিফাইড কেণ্ডিডেট অফ কাৰ্বি আংলং এণ্ড ৱেষ্ট কাৰ্বি আংলং, কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলঙৰ কেণ্ডিডেটৰ কথা কৈছে। ইয়াক কিন্তু সকলোৰে কথা কোৱা নাই। চাওক, ইয়াতে কিন্তু সকলোৱে এপ্লাই কৰিব পাৰোঁ, এনেকুৱা ধৰণৰ কোনো হেৰি নাই। কিন্তু আমি আকৌ কৈছোঁ যিসকল কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং আছে, সিহঁতে এপ্লাই কৰিব পাৰিব। সিহঁতৰ 18 পৰা 38ৰ ভিতৰত এজটো থাকিব লাগিব 5 জানুৱাৰী 2022। তো আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু SC/ST কেটেগৰীৰ কাৰণে অলপ কি ৰিলেক্সনো দিছে। তো ইয়াতে এপ্লাইটো আপোনালোকৰ ষ্টেণ্ডাৰ্ড ফৰ্মত সেই অফিচত যাই কেনে কৰিব লাগিব, যিটো কাৰ্বি আংলং অট'নমাছ কাউন্সিল আছে, সেইটো তাতে যাই কেনে ষ্টেণ্ডাৰ্ড ফৰ্মত নিজৰ নথি পত্ৰবিলাক দি কেনে এপ্লাই কৰিব লাগিব। আৰু ভেৰিফিকেশ্যনৰ সময়ত সকলোবিলাক অৰিজিনেল ডকুমেণ্ট লগতে আপোনালোকে লৈ যাব। ইয়াতে ফৰ্মেটটো দিয়া আছে, ডুলি ফিল্ড আপ ইজ পাৰ দ্য ফৰ্মেট গিভেন বেলো, এই ফৰ্মেটত যেনেকুৱা দিয়া আছে এনেকুৱা ধৰণে আপোনালোকে এপ্লাইটো কৰি দিব। কিন্তু চাওক, এইটো কিন্তু আচলতে গোটেই অসমৰ কাৰণে নহয়, এইটো কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলঙৰ কাৰণে দিছে এপ্লিকেশ্যনটো। তো আপোনালোকে যাতে বিভ্ৰান্তত নপৰে আৰু বেলেগৰ এনেকুৱা থাম্বলাইন চাই নটিফিকেশ্যন অহাৰ লগে লগে আপোনালোকে ভিডিঅ' দেখে, এইবোৰ যাতে আপোনালোকৰ আকৌ বিভ্ৰান্ত হ'বলগীয়া নহয়, তাৰ কাৰণে মই ক্লিয়াৰিফিকেশ্যনটো আপোনাক দি দিলোঁ। যদি ভিডিঅ' আপোনালোকৰ ভাল লাগে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু ফ্ৰেণ্ডসকলৰ লগত শ্বেয়াৰ কৰিব। আৰু ভাল নালাগিলে একো কথা নাই। ঠিক আছে বন্ধুসকল, থেংক ইউ। আজিৰ ভিডিঅ'ত এইখিনিতেই।